सरकारि हस्पिटालाव रां नङाब्ला जेबो गुरुत्व होजाया बेमारिया बाक्सानि सालबारि दिन्थिनेरसोन सावस्रि फाहामसालियाव रां दाबिनाय जाथाय थैनि सेम्पल आनजादनि मुङाव बेरामिनिफ्राय रां दाबि खालामदों लेबरेटरिनि वार्कारा प्रेगनेन्ट आइजोनिफ्राय थैनि नमुना आनजाद नायनायनि मुङाव आसा कर्मीजों लोगो नांनानै लायो 500 निफ्राय 1500 सिम रां गोदानै सालबारिनि खाथिनिनो आवहाथानि जनाली कुंजी दिफा मिन्जोजों लोगोसे गुबुन गोबां प्रेगनेन्ट आइजोफ्रा थैनि नमुना आनजादनि मुङाव रां लानायनि अजद दिखांदों लेबरेटरिनि कर्मी इउसुफ आलिया आइजोफोरनिफ्राय रां लानाय गुरुत्वनि अजद दिखांदों बुगिनांनाय आइजोफ्रा मेडिकेलर इटु ट्रिटमेन्टर हिटु 1500 টাকা বিল বুলি কৈছে তাৰ পিছত আমি 1500 টাকা নাছিল হাতত তেতিয়াহলে মেডিকেলত 800 টাকা দি পেলাই আহি ঘৰত ৰিটাৰ্ণ আকৌ 700 টাকা দিলো হয় ব্লাড টেষ্ট কৰাৰ নামত সুগাৰ আৰু জ্বৰ ভাব আছিল তেতিয়া মানে এটো মেলেৰিয়া আছে নেকি এনেকুৱা ট্ৰিটমেন্ট কৰা পইচাটো জুনে ব্লাড চেক কৰে ইটুয়ে কৈছে যে বিলটো 1500 টাকা হৈছে বুলি কোৱাতে আমি তাক নিদি পেলে জিৰামণি আশা কৰ্মীক দিছো ডেলিভাৰী এই ব্লাড গ্ৰুপ কোনটো গ্ৰুপত আছে ইটো চেক কৰা নাছিলো আৰু থাইৰয়েড বিলাক চেক কৰা নাছিলো তেতিয়া মানে কৈ আছিল টাইম শৰ্ট হৈ আহি আছে গটিকে এইটো চেক কৰি ললে বেছি ভাল আছিল নহলে পাছত কষ্ট হ'ব এনেকুৱা কোৱাতে মানে ময়ো ভাবি চিন্তি ওলাই গুছি গলো মেডিকেলত হালবাৰী মেডিকেল সরকারি মেডিকেল হালবাৰী লৈছে কিহৰ নামত লৈছে পইচা ব্লাড টেষ্ট কৰাৰ নামত লৈছে বিলটো 1500 কৈছিলে তাতে মই 800 টাকা দি আহিছো আকৌ ঘৰত আহি পেলে 700 টাকা দিলো ইয়ে কৈছিলে তাৰ পিছত আমি জিৰামণি কৰ্মচাৰীক দিলো আৰু কোনে এইটো জুনে লেবৰেটৰি খুজিছিলে তাতে 800 টাকা দিছিলো আৰু ঘৰত আহি আকৌ 700 টাকা দিলো ডেলিভাৰী মেডিকেলত গিয়েছিল সরকারি মেডিকেল আর 600 টাকা পয়সা লৈছে ব্লাড টেস্ট করবার কারণে আর আগর সময়ত কিবা 1000 লৈছিল কি করে কেরালা থাকে কাম করে পয়সা লৈছে কবা নৰো আমাক কোৱা নাই কয় লেবৰেটৰি ডক্টৰে লৈছে মানে যাই ব্লাড টেষ্ট কৰে তেও লৈছে তেও লৈছে কি বুলি কৈছে পইচা লাগবই বুলি কৈছে নেকি কৈছে কি এটা কিবা গেছিল বৈ গেছিল বয়ে না খুৰী হয় এতে গেছিল তাৰ পৰা 1500 ৰাখিল মোৰ পৰা 600 ৰাখিল আৰু একজন আছিল তাৰ পৰা 600 ৰাখিল কৈছে নেকি পইচাটো আসাল লোৱা নাই আমাৰ পৰা লোৱা নাই 100 টাকা দিবা লাগে তাৰনে আমাৰ নোহাৰ কাৰণে দিয়া নাই কালি সদায় লয় নেকি পইচাটো সদায় নলয় এই নিয়ে ইয়াৰ কাৰণে পইচা 100 টাকা চাহ খাবা কাৰণে দিয়ে আৰু গম নাপাওঁ তেওঁকা কৰবা আছিল তাতে থাকে আৰু সরকারি মোর নাম দীপা মিন্স পয়সা লৈছে ব্লাড টেস্ট করলে পয়সা লৈছে হয়তো নলয় বুলি ভাবছিলো কিন্তু লৈছে পয়সা লাগব বুলি কৈছে ডক্টৰে খোজা নাই ডক্টৰে পইচা খোজা নাই মানে কি দুজনে কৈছে আৰু পইচা লয় বোলে পইচা ল'ব বুলি কৈছে আৰু আশাও কৈছে আৰু ডক্টৰো কৈছে ডক্টৰে ফাৰ্ষ্ট কৈছে পইচা লাগব দুজনৰ 1200 আৰু একজনৰ হল ডক্টৰ ইটো লেবৰেটৰিটো ব্লাড টেষ্ট কৰিছে না তেওঁ কৈছে টেষ্ট কৰা জনে কৈছে নে আমি কালি গেছিলো হালবাৰী গেছিলো হালবাৰী মেডিকেল
অঁ ব্লাড টেষ্ট কৰিছে লৈছে 600 টকা লৈছে লৈছিল নেকি লৈছিল 1000 টকা তাৰ পাছত পইচা লোৱা নাই 1600 আৰু কালি 600 1600 দুইবাৰ কিহৰ কাৰণে লৈছে পইচাটো ব্লাড টেষ্ট কৰাৰ কাৰণে মেডিকেল হালবাৰী চৰকাৰে পইচাটো কাই লৈছে যোনটো মানে ব্লাড টেষ্ট কৰিছে তাই লৈছে ডাক্তৰটো